নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱাই ৰেডি হ'লোঁ স্কুললৈ যাবৰ কাৰণে। যিহেতু মই এবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ, আমাৰ মাৰ্কশ্বিটসমূহ স্কুললৈ আহিলে বুলি গ্ৰুপৰ জৰিয়তে জনাইছে আৰু আজি আমাক আনিবৰ বাবে মাতিছে। সেয়েহে মই ৰাতিপুৱাই ওলাই মেলি ৰেডি হ'লোঁ। কিন্তু দেখিছেনে বতৰটো ইমান বেছি বেয়া, মই বৰষুণ এৰালৈ ৰৈ আছোঁ।
এয়া হৈছে ৰাওনা পুখুৰী। আমাৰ বিদ্যালয়খনৰ সন্মুখতেই আছে এয়া ৰাওনা পুখুৰী। আপোনালোকক আজি মই বহুত বেছি ভালকৈ দেখাব নোৱাৰিলোঁ। আকৌ কেতিয়াবা আহিলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যিহেতু বৰষুণৰ বাবে জেগাবোৰ পিছল লগতে বহুত বেছি বেয়া হৈ আছিল, সেয়েহে ভিডিঅ' কৰিবলৈ ইচ্ছা নগ'ল। ইয়ালৈ আকৌ কেতিয়াবা আহিলে এই পুখুৰীৰ লগতে ইয়াৰ দৃশ্যবোৰ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। ব'লক তেনেহ'লে এতিয়া গৈ থাকোঁ। আৰু এইটো ৰুমত আছিল দেৱলক্ষ্মী। এনেকৈ আমি দিনবোৰ পাৰ কৰিছিলোঁ 2টা বছৰ। এতিয়া মই আহি আছোঁ ৰঞ্জিতা খুৰীৰ ওচৰলৈ। আমি ছেকেণ্ড ইয়েৰত থাকোঁতে তেওঁৰ ছোৱালী আহিছিল ফাৰ্ষ্ট ইয়েৰলৈ আৰু তেওঁ নিজৰ ছোৱালীৰ লগতেই থাকে আৰু আমাকো তেওঁৰ ছোৱালীৰ দৰেই মৰম কৰে। সেয়েহে তেওঁকো এবাৰ চাই বুলি আহিলোঁ তেওঁৰ ওচৰলৈ। আৰু এতিয়া চাহ তাহ খাই আজৰি হৈ বাৰান্দাতে বহি আছোঁ। আৰু খুৰা-খুৰী আজি ভিডিঅ'ত ওলাব বিচৰা নাই, যিহেতু ঘপককৈ ওলাইছোঁগৈ মই। এয়া আইতাকে দেখাইছোঁ আপোনালোকক। আইতায়েও বহুত বেছি মৰম কৰিছিল। খুৰা-খুৰী সকলোৱে ইমান বেছি মৰম কৰিছিল, ঘৰত থকাৰ দৰে অনুভৱ হৈছিল, কেতিয়াও মেছত থকাৰ দৰে অনুভৱ হোৱা নাছিল। আৰু এতিয়া আকৌ এবাৰ নিজৰ ৰুমটো চাই ঘৰলৈ বুলি উভতি আহিছোঁ। আচলতে মই নিজে এবাৰ ৰুমটোৰ ভিতৰত সোমাই চালোঁ, কিন্তু যিহেতু বেলেগ ছোৱালী আছে সেয়েহে ভিডিঅ' কৰা নহ'ল। এতিয়া মই আহি আছোঁ ঘৰলৈ বুলি। চাই থাকক তেনেহ'লে ভিডিঅ'টো।